শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত প্ৰচেছ চলি আছে পিজিটি আৰু জিটি গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ইণ্টাৰভিউ চলি আছে এলিমেণ্টাৰী লেভেলৰ আমাৰ যিখিনি খালী পোষ্ট আছে ইয়াৰ এছআইৰ কাৰণে ৰখি আছোঁ এছআইও পাছ হোৱাৰ লগে এছআইটো এপ্ৰুভ হোৱাৰ লগে লগে আমাৰ কিছুমান টেট পাছ কৰা টিচাৰসকল আছে তেখেতসকলক ৰেগুলাৰ কৰিব পাৰিম আৰু নতুনকৈ টেট পাছ কৰি যিসকল আছে তেখেতসকলক আমি অতি শীঘ্ৰে ৰিক্ৰুইট কৰিব পাৰিম ইছৰো ভূমিকা স্পেচ এটা ইনষ্টিটিউট আৰু লগতে বিটিআৰ গভৰ্ণমেণ্ট একেলগে আমি 10খন স্পেচ লেব আমাৰ স্কুলবোৰত খোলাৰ কাৰণে কাম আৰম্ভ হৈছিলে আৰু আজি এইটো আমাৰ ইছৰোৰ ডাইৰেক্টৰৰ নামত ডক্টৰ নীলেশ দেশাই স্পেচ লেব বৰমা গাৰ্লছ হাইস্কুলত তেখেতৰ দ্বাৰাই মুকলি কৰা হৈছে আজিৰ দিনত আমি সকলো আনন্দিত হৈছোঁ যে বিটিআৰ অঞ্চলৰ শিক্ষা আগুৱাই নিবৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীক বিজ্ঞান টেকনলজি আৰু বিভিন্ন এডুকেশ্যনবিলাক আজি প্ৰদান কৰাৰ কাৰণে বিভিন্ন প্ৰয়াস কৰা হৈছে ইয়াৰে এটা ডাঙৰ পদক্ষেপ হিচাপে আজি ইছৰোৰ ডাইৰেক্টৰজন বৰমালৈ আহিছে আৰু এই স্পেচ লেবটো মুকলি কৰিছে আৰু তেখেতৰ লগত কথা হৈছে যে আমাৰ বড়োলেণ্ড অঞ্চলৰ ছাত্ৰ ছাত্ৰীও ছেটেলাইট নিৰ্মাণ কৰাৰ কাৰণে সুবিধা তেখেতে প্ৰদান কৰিব গতিকে আমাৰ এটা বেটছ ছাত্ৰ ছাত্ৰী অলৰেডি 10জন ইছৰোলৈ গৈ আহিছে নেক্সট আমাৰ টিচাৰ আৰু ষ্টুডেণ্টৰ আৰু বেটছ যাব আৰু লগতে যিসকল ষ্টুডেণ্ট আমাৰ বিচাৰে এই প্ৰজেক্টত এই মিছনত কাম কৰিবলৈ তেখেতসকলক আমি চিলেকশ্যন কৰিম আৰু ইছৰোৰ গাইডেন্সত তেখেতসকলক ছেটেলাইট বনোৱাৰ কাৰণে ট্ৰেইনিং দিয়াৰ ব্যৱস্থাটো আমি এই বছৰত আৰম্ভ কৰিম আজিৰ সময়ত মই সকলোকে ধন্যবাদ দিব বিচাৰিছোঁ যে বড়োলেণ্ড অঞ্চলৰ শিক্ষাটো লাহে লাহেকৈ ভাল হৈ আহিছে এটা সময়ত আমাৰ ফাউণ্ডেশ্যন লেভেলত বহুত অসুবিধা আছিলে কিন্তু এতিয়া ফাউণ্ডেশ্যন লেভেলত বহুত ভাল হৈছে আৰু এই বছৰ আমি কিছুমান আমাৰ পদক্ষেপ আছে যিটো 100খন স্কুলত 1 ষ্টুডেণ্ট 1 ফাইল আমি আৰম্ভ কৰিম ষ্টুডেণ্টৰ বিভিন্ন লেভেলটো ট্ৰেক আৰু ট্ৰেছ কৰাৰ কাৰণে লগতে কিতাপৰ নাটনি হৈ আছিলে আগতে এই বছৰ আমি কিতাপৰ নাটনি যিমানখিনি অসম চৰকাৰৰ পৰা আৰু আমাৰ প্ৰশাসনৰ পৰা আহে যদি কিবা ষ্টুডেণ্টৰ কাৰণে কিতাপ কম থাকে আমাৰ কাউন্সিলৰ তৰফৰ পৰা আমি প্ৰিণ্ট কৰাৰ কাৰণে চিন্তা কৰিছোঁ যাতে কিতাপটো সময়মতে পায় বাকী আমাৰ গাৰ্জেন মিট SMC SMDC মিট আৰু সকলো উইংবিলাক এক্টিভ কৰাৰ কাৰণে বিটিআৰ চৰকাৰৰ পৰা কিছুমান পদক্ষেপ আৰম্ভ হৈছে মই আশা ৰাখিছোঁ আমি সকলো দিশত আগবাঢ়ি যাব পাৰিম বৰমা গাৰ্লছ হাইস্কুলত আমাৰ ইয়াৰ হেডমাষ্টাৰ ডাঙৰীয়া আৰু ইয়াৰ ষ্টাফে কৈছে যে ইয়াত ক্লাছৰুমৰ কাৰণে অসুবিধা আছে গতিকে আজি আমি ইয়াত শিক্ষা বিভাগৰ ডাঙৰীয়া আমি চবেই আহিছোঁ গতিকে ক্লাছৰুম নিৰ্মাণৰ কাৰণে 1 কোটি টকা আৰু তেখেতসকলৰ যিটো এডমিনিষ্ট্ৰেটিভ বিল্ডিঙৰ কাৰণে 50 লাখ টকা 1.5 কোটি টকা আহি থকা ফাইনেন্সিয়েল ইয়াৰত আমি এইখন বিদ্যালয়ত দিম যাতে এইখন বিদ্যালয়খন আৰু আগুৱাই যাব পাৰে